Hi everyone, মই আজি বনাব ওলাইছো আনাৰসৰ বৰফি। আহকচোন চাও মইনো কেনেকৈ আনাৰসৰ বৰফি বনালো আপোনালোকক দেখুৱাও। 1 কাপ লাগিব আনাৰস, আধা কাপ লাগিব কৰ্ণফ্লোৰ, 1 কাপ লাগিব চেনি, অকমান কাজু বাদাম, আধা চামুচ ইলাইচি পাউডাৰ আৰু ইয়েলো ফুড কালাৰ আৰু 4 চামুচ ঘি। या मिक्सित 1 কাপ আনাৰস দি দিছো আৰু 1 কাপ পানী দিম। এইখিনি মিক্সিত মৰা হৈ গল। এতিয়া এইখিনি সেকনিৰে সেকিম। এতিয়া কেৰাহী এখন পাতি দিছো। ইয়াত চেনি 1 কাপ দি দিম। 1 কাপ চেনি দি দিছো। আধা কাপ পানী দি দিছো। এতিয়া এইখিনি লৰাই থাকিম যেতিয়ালৈকে চেনিখিনি গলি নাযায়। চেনিখিনি গলিছে, এতিয়া মই আনাৰসৰ ৰসখিনি দি দিম। এতিয়া ইয়াত কৰ্ণফ্লোৰখিনি 1 কাপ পানীত মিলাই কিনে দি দিছো। এয়া সব লাহে লাহে ডাঠ হৈ আহি আছে। এনেকৈ লৰাই থাকিব। এতিয়া আমি ইয়েলো ফুড কালাৰ দি দিম। এতিয়া ইয়াত 2 চামুচ দি দিম। ইলাইচি পাউডাৰ আধা চামুচ দি দিম। এতিয়া আকৌ 2 চামুচ ঘি দি দিছো। এয়া সব এইখিনি এতিয়া আমাৰ হৈ গৈছে। গেছটো অফ কৰি অলপ সময় ঠাণ্ডা হ'ব দিম। এইখিনি এতিয়া 2 ঘণ্টাৰ বাবে ফ্ৰিজিং হ'বলৈ দিওঁ।